ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিলে প্ৰজ্ঞানে। যোৱা বুধবাৰে chandrayaan-3 চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণ কৰি বিশ্ববাসীক গৌৰৱান্বিত কৰি তোলে। এনে সময়তে আশাত চেঁচা পানী পৰাৰ পৰা ৰক্ষা পৰিলে বিশ্ববাসী। ঈশ্বৰে জানিবলৈ দিয়ে প্ৰজ্ঞান বিপদত পৰিছিল বুলি। চন্দ্ৰৰ পৃষ্ঠত 4 মিটাৰ দৈৰ্ঘ্যৰ বৃহৎ গাঁতৰ সৈতে মুখামুখি হয় ভাৰতৰ প্ৰজ্ঞান। ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰা বুলি জানিবলৈ দিয়ে ইছৰোৱে। এই বৃহৎ গাঁতত পৰিলে বিকল হোৱাৰ সম্ভাৱনা আছিলে প্ৰজ্ঞান ৰভাৰখন। সোমবাৰে বিয়লি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা বা ইছৰোৱে টুইট কৰি কয় যে ৰভাৰখনে প্ৰান্তৰ পৰা 3 মিটাৰ দূৰত্বত নিৰাপদ ক্ৰেটাৰটো দেখা পাইছিল আৰু ইছৰোৱে ইয়াক অধিক নিৰাপদ পথলৈ নিৰ্দেশ দিয়াৰ ফলত ৰভাৰখনে পথ সলনি কৰি নিৰাপদে পুনৰ ৰোধ কৰিছে। এতিয়ালৈ নিৰাপদে আছে বুলি জানিবলৈ দিছে ইছৰোৱে। পুনৰ নিজৰ কাৰ্যত আগবাঢ়িছে ৰভাৰখন।